কবিতাৰ শিৰোনামা এটা মহামাৰীৰ ৰোগ। কথা সীমাদুৰা, আবৃত্তিকাৰ সীমাদুৰা। প্ৰভু, তুমি কিয় এটা এনে ৰোগ আনিলা, যিটো ৰোগে এজন মানুহৰ লগতে হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি নিলা। সপোন ৰচিব আৰম্ভ কৰিছিলোঁহে মাত্ৰ, তুমি এই সপোন আধাতে ভাঙি দিলা। কাবৌ কৰিছোঁ তোমাক আমি, এই মহামাৰী ৰোগ ইমানতেই সামৰি দিয়া। কিমান দুখৰ সমভাগী কৰিবা, ভাবিছিলোঁ জীৱনটো সুন্দৰকৈ আগুৱাই নিম, কিন্তু কি হ'ব, এই আশা পূৰণ কৰিব নোৱাৰিমেই চাগৈ এই জনমত। তথাপিও ভগৱান, তোমাক কাবৌ কৰিছোঁ, আৰু অশান্তি নকৰিবা। হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি নিনিবা।